हेलो फ्रेंड्स मैं आज आको एटी रेसिपि लो आहिलो। आजिर रेसिपिটো হৈছে কলা কচুৰ ঠাৰি ভাজি। কলা কচু আমাৰ স্বাস্থ্যৰ বাবে বহুতেই উপকাৰী। মই মছলাৰ বাবে লৈছো দুটা মিডিয়াম আকাৰৰ পিয়াজ, কেইফুটামান নহৰু, তিনিটা বিলাহী, 1 ইঞ্চিমান আদা আৰু কেইটামান জলকীয়া। এতিয়া কেৰাহীটো গৰম হৈ গৈছে। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে তেল ঢালি দিলো। খিনি গৰম হোৱাৰ পিছত মই ইয়াত এচামুচ পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া দিলো। ইয়াত মই কলা কচুখিনিও ঢালি দিলো। কলা কচুখিনি অকমান লৰাই দিলো। তাৰ পিছত মই এচামুচ নিমখ আৰু আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি ইয়াত দি দিলো। এতিয়া মই ইয়াত এচামুচ জিৰা গুড়ি দি দিলো। তাৰ পিছত কচুখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব। এতিয়া মই এইখিনি 5 মিনিট মানৰ কাৰণে লো ফ্লেমত সিজিবলৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত কাটি লোৱা পিয়াজ আৰু বিলাহীখিনি দি দিম। এতিয়া ইয়াত মই হালধি আধা চামুচ দিলো আৰু ইয়াৰ পিছত মই ধুনীয়াকৈ লাৰি দিলো। ইয়াত পানী দিব নালাগে। কচুখিনিৰ পৰা নিজে নিজে পানী ওলাব আৰু সেই পানীতে কচুখিনি ধুনীয়াকৈ সিজি যাব। এতিয়া মই আকৌ লো ফ্লেমত কচুখিনি সিজিবলৈ এখন ঢাকনি মাৰি থৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল। এনেদৰে অকমান আকৌ লাৰি দিব লাগিব। তাৰ পিছত লো ফ্লেমত 2-3 মিনিটৰ বাবে আকৌ থৈ দিম। এতিয়া কচুখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এয়া পৰিৱেশনৰ কাৰণে একেবাৰে ৰেডি হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।